আভা চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত মই জৈৱ কৃষিৰ প্ৰধান উপাদান জৈৱ সাৰৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। বজাৰ ভৰি থকা মাত্ৰাধিক ৰাসায়নিক সাৰত উৎপাদিত বিভিন্ন শাক পাচলি ফল মূল আমাৰ পুষ্টিৰ বাবে কিনি আনি খোৱা হয় যদিও আমি এনেদৰে উৎপাদিত এই শাক পাচলি ফল মূল খাই পুষ্টিৰ সলনি বিভিন্ন দুৰাৰোগ্য ৰোগকহে আমাৰ দেহত বাহ বান্ধিবলৈ সুবিধা কৰি দিছোঁ। কিন্তু ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমি আমাৰ খেতিডৰা জৈৱ কৃষি পদ্ধতিৰে নিশ্চয় কৰিব পাৰোঁ। এই জৈৱ কৃষি পদ্ধতিৰ প্ৰধান উপাদান হৈছে জৈৱ সাৰ। জৈৱ সাৰ বুলিলে গোবৰ সাৰ, কেঁচু সাৰ, পাত পচা সাৰ আৰু পুৰণা মুৰ্গীৰ লিটাৰকে বুজা হয়। এইবোৰে গছজোপা প্ৰধান মুখ্য পোষক দ্ৰব্যবোৰ যেনে পটাছিয়াম, নাইট্ৰজেন, ফছফৰাছ প্ৰচুৰ মাত্ৰাত যোগান ধৰে। বৰ্তমান সময়ত বজাৰত বিভিন্ন জৈৱ সাৰ কিনিবলৈ পোৱা যায়। সেইবোৰ যেনে সাগৰীয় উদ্ভিদৰ দ্বাৰা প্ৰস্তুত কৰা চিউইড, সাগৰিকা, চেফেক্স গোল্ড, ইয়াতে ৰাখিছোঁ আমি চেফেক্স গোল্ড আদি। ইয়াত বিভিন্ন মুখ্য পোষক দ্ৰব্যৰ উপৰিও অনুপোষক দ্ৰব্য সামান্য পৰিমাণে গছজোপাই লাভ কৰে। অনুপোষক দ্ৰব্যখিনি গছজোপাৰ বাবে অতিকৈ প্ৰয়োজনীয়। কিন্তু আমি ঘৰতে কিছুমান পেলনীয়া সামগ্ৰীক বাচা হিচাপে লৈ আমি সাৰ হিচাপে এই গছজোপাক দি আমি প্ৰচুৰ পৰিমাণে অনুপোষক দ্ৰব্যবোৰো গছবোৰক যোগান ধৰিব পাৰোঁ। এই আমাৰ ঘৰুৱা সামগ্ৰীবোৰ যেনে এই কলৰ বাকলিখিনি পেলাই নিদি ৰ'দত শুকুৱাই ইয়াক গুড়ি কৰি অথবা সৰু সৰুকৈ টুকুৰা কৰিও গছৰ গুৰিত দিব পাৰি। অথবা আমি ইয়াক ৩-৪ দিন পানীত তিয়াই থৈ ইয়াৰ পৰা তৰল সাৰ প্ৰস্তুত কৰিব পাৰোঁ। আৰু এই তৰল সাৰখিনি গছৰ গুৰিত দিলে গছে ইয়াৰ পৰা কলৰ বাকলিৰ পৰা যথেষ্ট পৰিমাণে পটাছিয়াম, মেগনেছিয়াম, ফছফৰাছ লাভ কৰিব। এয়া হ'ল নহৰু পিঁয়াজৰ বাকলি। এই নহৰু পিঁয়াজৰ বাকলিখিনিও গুড়ি কৰি লৈ ইয়াৰ পৰা গছৰ গুৰিত দিব পাৰি গুড়িখিনি। আৰু ইয়াক তৰল সাৰ হিচাপেও প্ৰস্তুত কৰিব পৰা যায়। এই তৰল সাৰখিনি আমি গছৰ গুৰিত দিলে ইয়াৰ পৰা নহৰু পিঁয়াজৰ বাকলিৰ পৰা ইয়াত ছালফাৰ আৰু জিংক, বৰণ, আইৰণ গছে প্ৰচুৰ মাত্ৰাত লাভ কৰিব। মই এনেদৰে টাবতে দিছোঁ। গছৰ গুৰিত দিয়াসকলেও গছৰ গুৰিৰ পৰা সামান্য আঁতৰত সাৰ প্ৰয়োগ কৰিব লাগে। আৰু এয়া হৈছে কণীৰ বাকলি। এই কণীৰ বাকলিখিনি গুড়ি কৰি লৈ এই গছৰ গুৰিত দিব পাৰি। কণীৰ বাকলিৰ পৰা প্ৰচুৰ পৰিমাণে কেলছিয়াম গছে লাভ কৰিব। আৰু এয়া হৈছে চাহপাত। এই পেলনীয়া চাহপাতবোৰ আমি জমা কৰি লৈ ইয়াক ধুই ৰ'দত শুকুৱাই গছৰ গুৰিত দিব পাৰি। এই চাহপাত হৈছে উত্তম সাৰ গছৰ বাবে। ইয়াৰ পৰা গছে NP সাৰ প্ৰচুৰ পৰিমাণে লাভ কৰে। আৰু এয়া হৈছে সৰিয়হৰ খলিহৈ। এই সৰিয়হৰ খলিহৈখিনি গুড়ি কৰি লৈ গোবৰ সাৰৰ লগত ভালদৰে মিহলাই ইয়াক গছৰ পৰা সামান্য আঁতৰত দিব পাৰি। কিন্তু এনেদৰে প্ৰস্তুত কৰি গৰমৰ দিনত দিব নালাগে, কাৰণ যথেষ্ট তাপ উৎপন্ন কৰি গছজোপা হয়তো অনিষ্ট কৰিব পাৰে। তাৰ সলনি আমি সৰিয়হৰ খলিহৈ 200 গ্ৰাম লৈ ইয়াক 3-4 দিন পানীত তিয়াই থৈ ইয়াৰ পৰা তৰল সাৰ প্ৰস্তুত কৰিব পাৰোঁ। আৰু এই তৰল সাৰখিনি
পানীত মিহলাইহে ইয়াক মই গছৰ গুৰিত দিছোঁ। ইয়াৰ 200 গ্ৰাম সৰিয়হৰ গুড়িৰ পৰা প্ৰস্তুত কৰিলে ইয়াক 10 লিটাৰ পানীত মিহলাইহে দিব। মই ইয়াতে পানী আগতে মিহলাই থৈছোঁ। এনেদৰে গছৰ গুৰিত দিব। সৰিয়হৰ খলিহৰ পৰা ফছফৰাছ, মেগনেছিয়াম, পটাছিয়াম যথেষ্ট পৰিমাণে গছে লাভ কৰে। আৰু ইয়াৰ উপৰিও আমি যিবোৰ শাক পাচলি ফল মূলৰ বাকলি পেলাই দিওঁ, এইবোৰ পেলাই নিদি গামলা এটাত জমা কৰি তাক ডিকম্প'জ হ'বলৈ দি সাৰ হিচাপে গছৰ গুৰিত দিব পাৰি। এই পেলনীয়া শাক পাচলি বাকলিৰ যিখিনি সাৰ, তাতে কিন্তু গছে যথেষ্ট মুখ্য পোষক দ্ৰব্য আৰু অনুপোষক দ্ৰব্যবোৰ লাভ কৰিব। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে এই বাকলিবোৰ জমা কৰি যাওঁতে যাতে টেঙা জাতীয় ফলৰ বাকলি ইয়াত জমা নকৰে, সেইটো মনত ৰাখিব। আৰু এইবোৰৰ উপৰিও আমি আজিকালি বজাৰত বিভিন্ন সাৰ পোৱা যায়, যেনে সাৰ গুড়া, এয়া সাৰ গুড়া অৰ্থাৎ বন মিল, আৰু শিংগুচি, হৰ্ণমিল, ৰক্তসাৰ আদি পোৱা যায়। এইবোৰত যথেষ্ট পৰিমাণে মুখ্য পোষক দ্ৰব্যৰ উপৰিও অনুপোষক দ্ৰব্যবোৰো থাকে। এই গছক বৃদ্ধি কৰাৰ উপৰিও ইয়াৰ উৎপাদনো বঢ়াই তোলে। আজিকালি জৈৱ কৃষিত OSD কম্পোজাৰ ব্যৱহাৰ কৰি গছৰ উৎপাদন কৰা দেখা পোৱা গৈছে। এই OSD কম্পোজাৰ অনলাইন জৰিয়তে কিনি আনি ইয়াক গুড়ৰ লগত পানীত মিহলাই ইয়াৰ অণুজীৱবোৰ কৰ্ষণ কৰি লৈ মাটিত প্ৰয়োগ কৰিলে মাটিত উপকাৰী বেক্টেৰিয়া গঠন কৰিব, আৰু এই উপকাৰী বেক্টেৰিয়াবোৰে গছজোপা ডিকম্প'জ কৰি ইয়াক খাদ্য যোগান ধৰিব, আৰু গছজোপাৰ বাবে যিবোৰ অণুজীৱ অপকাৰী অণুজীৱ সেইবোৰো ইয়াক ধ্বংস কৰি গছজোপা নিৰোগী আৰু সুস্থ কৰি ৰাখে। বৰ্তমান সময়ত বিভিন্ন বায়ু এজেণ্ট প্ৰয়োগ কৰিও গছৰ উৎপাদন বৃদ্ধি কৰা দেখা পোৱা গৈছে। এই বায়ু এজেণ্টবোৰ হ'ল ছ'ডামোনাছ, বেচিলাছ আদি। জীৱাণুমিড, ঘন জীৱাণুমিড এইবোৰ প্ৰস্তুত কৰিও গছৰ উৎপাদন বৃদ্ধি কৰিব পাৰি। এই ঘন জীৱাণুমিড বা জীৱাণুমিড বা বায়ু এজেণ্টৰ বিষয়ে মই পিছলৈ আপোনালোকৰ ভিডিঅ' আপলোড কৰিম। আপোনালোকে মোৰ এনেধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।